দুখৰ সময় এইখিনি মই মানে একদম বুজা এজনী কৃষ্টি বহি আছে মোৰ হে মজা ভাল ভাল ভিউ আছে আপোনালোকক দেখাইছোঁ চাওকচোন পাৰিবা তোমাৰ ছেফটি আছে একো নহয় ক'লে কোনো নাই আৰু একদম সুৰক্ষিত চুইম কৰি হৈ গ'ল এতিয়া গুড মৰ্ণিং সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু কনকা ভিলেজ ৰিজৰ্টত আজি হৈছে 2 নম্বৰ দিন আগৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই প্লিজ চাই ল'ব আৰু ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম তো সকলোকে কৃষ্টিয়াশা অফিচিয়েল ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এতিয়া আপোনালোকক অকণমান ভিউ দেখাম ৰাতিপুৱা ৱাও কালিতো ইমান ভালকৈ দেখা নাপালোঁ আজি এটা ভিউ দেখাই আছোঁ আপোনাক ৰখিব আমি থকা ৰুমটোৰ বাহিৰৰ ভিউটো চাওকচোন চাহ বাগানে একদম ভৰি আছে মাজত গছবোৰ বাহিৰৰ নাজাৰা ইমান ধুনীয়া শুই উঠিয়ে যদি এনেকুৱা ভিউ এটা পোৱা হয় কেনেকুৱা লাগে বাৰু ভাবকচোন ৰাতি এজাক বৰষুণ দিছিলে আৰু বৰষুণৰ সেমেকি আছে আৰু টোপাল বৰষুণ দি আছে নাজাৰা আমাৰ ঘৰ আজিৰ দিনটোৰ কাৰণে ইয়াৰ ঘৰ চাওকচোন ইমান মজা ইমান বেছি ভাল লাগিছে মই মানে বুজাব নোৱাৰোঁ ইমান ভাল লগা আৰু এইফালে এজনী কৃষ্টি বহি আছে মই আপোনালোকক দেখাইছোঁ হেল্ল' কেনেকুৱা লাগিলে ভাল লাগিছে অঁ ব্ৰাছ কৰি আছে তো আমাৰ আজি পৰিৱেশটো চাওক ভাল লাগিছে হা 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 আৰু এটা বস্তু দেখা অঁ মই সেইটো লৈ মোৰ ব্ৰাছডাল লৈ আনাচোন মই কলগেট লগাই থোৱা আছে জলদি লৈ আহা আৰু ৰাতিপুৱা একদম দাঁত ব্ৰাছ কৰি মেলি গা পা ধুই আহিলোঁ কিবা এটা খাবৰ কাৰণে মই নোলালোঁ মানে এনেকুৱা বেয়া হৈ আছিলোঁ সেইকাৰণে নোলালোঁ এনেকৈ কিবা কিবি খাই ল'লোঁ আৰু খোৱাৰ পাছতে দেখিছে ইয়াত চুইমিং পুল আহিছোঁ এতিয়া পানীত ডুবকি মাৰিবলৈ তো একদম ধুনীয়াকৈ পানীত নামিম আৰু দেখিয়ে মানে মনটো ভালো লাগিছে ভয়ো লাগিছে কিবা হয় তো প্ৰথমবাৰ পুলত নামিম দেই মই আগতে হ'লে এনেকৈ ধুই পোৱা নাই
কৃষ্টি সেইজনী আৰু মই বহি আছোঁ এনেকুৱা ভাগৰ লাগিলে বহুত বেছি ৰ'দ ক'বলৈ ভাষা নাই আৰু ইমান বেছি ভাল লাগিলে আৰু মানুহ মানে একেবাৰে নাই যে সেইকাৰণে বেছিয়ে ভাল লাগিলে আৰু ইফালে সেইজনী কৃষ্টি মই জুম কৰি দিছোঁ সেইজনী আৰু ভিডিঅ' আহি থাকিব তো চুইম কৰি হৈ গ'ল এতিয়া আৰু কিবা কিবি এটা খাম তাৰপিছত বাকীখিনি আপোনালোকক ভালকৈ দেখাই আছোঁ চুইমিং পুলৰ পৰা নামি আমি দেখা পাইছে এয়া ওলাই আহিছোঁ বন্ধু বান্ধৱীসকল মোৰ চেনেলটো আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু দেখা পাইছে কৃষ্টিহঁতে মই ওলাই আহিছোঁ এতিয়া ইমান বেছি ভাল লাগিছে মই আছোঁ পৰিৱেশটো সঁচাই বহুত ভাল আৰু কি ক'ম আৰু বহুত বেছি ভাল লাগিছে আপোনালোকে মই কৈছোঁৱেই মই আছোঁ কনকা ভিলেজ ৰিজৰ্টত আজি আছোঁ আৰু পৰিৱেশ সঁচাই বহুত ভাল আৰু এইফালে চাওক কালি ৰাতি মই আপোনালোকক দেখাইছিলোঁ এইখিনি ভিউ আৰু সেইফালে আছে ইমান ভাল ভাল ভিউ আছে আপোনালোকক দেখাইছোঁ চাওকচোন ইমান ভাল লগা আৰু অকল ময়ে নাই দেই ইফালে বহুত মানুহ আছে চব তো ইয়াতে আৰু এতিয়া খাম নাৰিকলৰ পানী খাম মোৰ ইউটিউব পৰিয়ালৰ কোন কোন এইখন ৰিজৰ্টলৈ আহিছে বাৰু আপোনালোকে যোনসকল আহিছে তেওঁলোকে কমেণ্ট কৰিব দেই কাৰণ আপোনালোকেতো গৈ পাইছে আপোনালোকৰ অভিজ্ঞতাৰ বিষয়ে মোক জনাব আৰু মোৰতো বহুত ভালেই লাগিছে আৰু এই ৰিজৰ্টখন ক'ত আছে আপোনালোকে কমেণ্ট বক্স চেক কৰিলে পাই যাব মই সম্পূৰ্ণ ডিটেইলছ তাতে দি দিম পাৰিছিলা নেকি ই ৰেকৰ্ডিঙে নহ'ল সকলোৰে নিজৰ ব্যস্ততাৰ পৰা অকণমান সময় উলিয়াই এনেদৰে এটা পৰিৱেশত থাকি চাবচোন সঁচাই বহুত ভাল লাগে আৰু এই সময়খিনি মোৰ কাৰণে আৰু মোৰ ছোৱালীৰ কাৰণে বহুত বিশেষ তো বহুত এনজয় কৰিছোঁ ভাগৰ লাগি গৈছে বহুত বাহিৰত গৰম আৰু ইয়াত ৰখি আছোঁ আৰু এজনী কৃষ্টি টোপনি গ'ল তাই আৰু এতিয়া অকণমান ৰখি দিছোঁ এতিয়া সময় 3:30 বাজিছে তো অকণমান ৰৈ দিছোঁ আৰু সেয়া আৰু এইবোৰ কিবাকিবি ফ্ৰেঞ্চ ফ্ৰাই আছে এনেকুৱা কিবাকিবি আছে এইবোৰ খাইছোঁ মই লাহে লাহে গৈছোঁ কাৰণ তাই শুই আছে তাই ক'বই নোৱাৰে টোপনিত এতিয়া ভাত খাব যাম তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু মই কৰি আছোঁ ভিডিঅ' এডিট দেখা পাইছে ভিডিঅ'
এডিট কৰি আছোঁ। এতিয়া ওলাইছোঁ ভাত খাবৰ কাৰণে আৰু ভাত কেইটামান খাই আহোঁ। ভাতকেইটা খালেহে অকণমান শক্তি লাগিব গাত। তো ৰুমৰ পৰা ওলাইছোঁ। কিমান সুখৰ সময় এইখিনি মই মানে একদম বুজাব নোৱাৰোঁ। ইমান বেছি মানে ভাল লগা নহয়, মই কেনেকৈ বুজাম বাৰু। তো আপোনালোকে চাগে অনুভৱ কৰিছে চাই। হা হা একদম ধুনীয়াকৈ ভাত কেইটামান খাই লওঁ আৰু এতিয়া অলপ এক্টিভিটি আছে, আমি সেইখিনি কৰিম। তো মোৰ আগে আগে কিস্তি গৈ আছে এইফালে, চাওকচোন। আৰু সেইটো চাওক, কিবা কয় দবা খেলৰ মানে এইটো দিছে, ইমান বেছি মানে ভাল লাগে। চবেই ফটো মাৰে, খেলাটোতো নহয়েই, তাত ফটোকে মাৰে আৰু সকলোৱে। তো ওলাইছোঁ, ভাত খাই লওঁ, লগ পাই আছোঁ। কিন্তু চাওকচোন, মানে আছোঁ চাহ বাগানৰ মাজত মানে ভিউটো চাওকচোন, ইমান ধুনীয়া লাগিছে। গৈছোঁ চাওকচোন, গোটেই বাগান ইমান বেছি ভৰি আছে, চাওকচোন পুৰা বাগান। বহুত বেছি সঁচা, আজিৰ দিনটো যে ইমান বেছি ভাল লাগিছে, বহুত বেছি হেপ্পী মানে আজিৰ দিনটোত। আৰু এডোখৰত অলপ ফটো উঠিলোঁ আৰু এতিয়া দেখাই আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকক, গোটেইখিনি দেখাই আছোঁ। পাত তুলি আছে, কিমান সুন্দৰকৈ পাত তুলিছে। মই এইটো বহুত ভাল পাওঁ, খাইটো শেষ কৰিব নোৱাৰোঁ, পেকিং কৰি ৰুমলৈ যোৱা। চুপাৰ টেষ্টি। কিবা খুৱাবলৈ আছে নেকি? বুট দিয়া হয়, দিয়কচোন। আপোনাৰ নিজৰ মালিকৰ? একো নকৰে। চৰি দেই, মই ভালকৈ খাব নোৱাৰিলোঁ তোমাক। জীৱ জন্তুৰ প্ৰতি মোৰ আগৰ পৰাই বহুত বেছি মৰম হেঁপাহ, কিন্তু আমি যিহেতু প্ৰতিপালন কৰিব নোৱাৰোঁ, সেইবাবে ৰাখিব নোৱাৰোঁ। আৰু দেখা পাইছেনে, ঘোঁৰাযোৰ একো নকৰে। মই প্ৰথমে ভয় খাইছিলোঁ, কিন্তু একো কৰা নাই আৰু মই খাবলৈ দিছোঁ। বহুত সঁচাই বহুত মৰম লগা। পাৰিছা?
Yes! পাৰি গ'লো! আৰু এবাৰ লগাম চাব পাৰোঁনে নোৱাৰোঁ পাৰি গ'লো পাৰি গ'লো চাওক নিচানা লগাই দিছিলোঁ সৰি পৰিলে গড মজা লাগিলে বাও আৰু এইফালে চাওকচোন একদম এখন নৈ বৈ আছে ইমান ধুনীয়াকৈ শব্দটো শুনকচোন কুলুকৈ সৰুকৈ বৈ আছে ইমান ধুনীয়া পৰিৱেশ আৰু এনেকুৱা সুন্দৰ পৰিৱেশত আছোঁ অকলে কোনো নাই আৰু একদম সুৰক্ষিত ইমান ভাল লাগিছে দেখা পাইছে ইফালে গৰু কেইটামান চৰি আছে চাবলৈ গ'লে তেনেই সাধাৰণ পৰিৱেশটো কিন্তু ইয়াৰ এই সাধাৰণতে বহুত বেছি অসাধাৰণ সোমাই আছে মানে একেখিনি জেগাতে ইমান কম ঠাইতে ইমানখিনি যে সুবিধা পাইছোঁ আৰু এইফালে চাওকচোন হাঁহকেইটা মুক্ত মনে চৰি আছে চাওকচোন ইমান ধুনীয়াকৈ সিহঁতে খাইছে চৰিছে ইমান ধুনীয়াকৈ লাহে লাহে আন্ধাৰ হ'ব ধৰিছে আৰু এতিয়া দেখা পাইছে আৰু বিশেষকৈ ভাল লাগিলে ঘোঁৰাকেইটাক যে একদম খুৱাইছিলোঁ ইমান বেছি ভাল লাগিল আৰু ওলাই আহিলোঁ শুন ক'ত আছা এয়া দেখা পাইছে কোনো নাই অকলে আছোঁ ইমান ভাল লাগিছে আৰু এয়া বুদ্ধৰ ষ্টেচু এটা দেখা পাইছে চাওকচোন দেখিলে এতিয়া কৰিব এই বস্তুটো কি নামটো বাৰ্মা ব্ৰিজ তো কৃষ্টি ৰেডি হৈছে কৰিবৰ কাৰণে চাওকচোন লাহে লাহে কৃষ্টি কৰি আছে পাৰিবা তোমাৰ ছেফটি আছে একো নহয় পাৰিবা বলা মই গৈ আছো বলা পিছে গৈ একো নহয় পিছে তোমাৰ হেল্প কৰিব যোৱা এবাৰতো কৰিছোঁ জীৱনত তাৰপিছত আকৌ ডাঙৰ ৰাইড কৰিবা আৰু অকলে দেখা পাইছে আমাৰ কৃষ্টি ধুনীয়াকৈ চেষ্টা কৰিছে আৰু নাজাৰাটো চাওকচোন ইমান ধুনীয়া আমাৰ আচলতে অলপ দেৰিয়ে হৈ গ'ল তথাপিও একো নাই ইয়াত মানে এক্টিভিটিৰ কাৰণে ইমানেই আছে তো আপোনালোকে আহিলে গম পাব আৰু আপোনালোকে ভিউটো দেখিয়ে গম পাইছে ন আৰু ইফালে চাওকচোন অকণমান ইফালে শব্দ এটা শুনিছেনে বাৰু চৰাই একদম মানে বগৰী গছ এজোপাত চৰাইখিনি ইমান ধুনীয়াকৈ বাঁহ পাতি আছে আৰু খুব সুন্দৰ এটা পৰিৱেশ য'ত চৰাইৰ মাতত সকলো মানে কি কওঁ চৰাইৰ মাতটো শুনি থাকিলে ভাল লাগে ন তো বেলেগ একো শুনিবলৈ নাপায় শব্দ পানীৰ শব্দ চৰাই গছ গছনি বতাহ আৰু কাষতে নৈখন যে বৈ আছে তাৰ মানে পৰিৱেশ আৰু কৃষ্টি দেখিছেনে এনেকৈ গৈ আছে আৰু ছোৱালীজনী
যথেষ্ট তো সোমাই গৈছে চাওকচোন এনেকৈ একদম কাৰ্পেট সোমাই গৈছে পাৰিছে দেই ছোৱালীয়ে আৰু এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে ভাল লাগিলে ভয় লাগিলে তথাপিও একো নাই ন তুমি কমপ্লিট কৰিব পাৰিলানে একেবাৰে শেষত পালাগৈ নাই নাপালা নেকি নাপালোঁ নহয় মই ভিডিঅ' কৰি থাকোঁতে গমেই নাপালোঁ আধা পাই ঘূৰি আহিলে নৈখন চাওঁ নৈখন ইমান ভাল লাগিছে আৰু এতিয়া ৰাতি হৈ গ'ল আৰু খেলিব আহিছোঁ বেডমিণ্টন আৰু কোনে কোনে এতিয়া ইমান গৰম বেছি নাই তো ভাল লাগিব মই আৰু কৃষ্টিয়ে খেলিম আহিছে তাই এতিয়া আহিছোঁ ছুইম কৰিবৰ কাৰণে ৰাতি 7টা বাজি গৈছে আৰু আহিছোঁ ছুইমিঙৰ কাৰণে খুব ভাল লাগিব আমি ৰাতিপুৱা কৰিছিলোঁ মজা লাগিলে আৰু এতিয়া ৰাতি আহিছোঁ এতিয়া বাজিছে 7:25 তো আহি আছোঁ এনেকৈ কোনো নাই অকলে অকলে এনেকৈ আৰু ভাত পানী খাই আহিলোঁ আৰু এতিয়া ৰাতি 11টা বাজিছে তো এতিয়া শুবলৈ লৈছোঁ আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে চাই কেনেকুৱা পালে আৰু ৰিজৰ্টখন কেনেকুৱা পালে জনাব আৰু ইমানখিনি আছিলে আৰু এটা ভিডিঅ' আহিব আপোনালোকক দেখাই থাকিম তো এইজনী কৃষ্টি এইজনী পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত তো আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ঠিক আছে আৰু যিসকলে ভিডিঅ'টো চাই আছে আৰু ভাল পাইছে তেওঁলোকে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে চেষ্টা কৰি আছোঁ ইউটিউবৰ কামখিনি ভালকৈ কৰি যাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু মোক ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ তেতিয়াহ'লে কাইলৈ লগ পাই আছোঁ